ভাৰতৰ হৃদয় গাঁৱতে বিলীন হৈ আছে, কিয়নো ভাৰতীয় সংস্কৃতি পৰম্পৰাবোৰ গাঁৱতে আজিও সুন্দৰকৈ দেখিবলৈ পোৱা যায়। আজি টুডেজ ৰিয়েলিটি এছামিছৰ অন্য এটি এপিছডত আপোনালোকক ভাৰতৰ কেইখনমান গাঁৱৰ এনে কিছু ৰহস্য লৈ আহিছোঁ, যিবোৰ হয়তো আপুনি কাহানিও শুনা নাই। আজি কেইখনমান গাঁৱৰ অবিশ্বাস্য অথচ সত্য কাহিনী আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। নম্বৰ 1, ভাৰতৰ এখন গাঁও য'ত আজিও ৰাম ৰাজ্যৰ বাস বুলি কোৱা হয়। মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ শনি চিংগনাপুৰ গাঁৱত মানুহবোৰে সম্পূৰ্ণ সুৰক্ষিত হৈ বসবাস কৰি আছে। এই গাঁৱৰ মানুহৰ ঘৰবোৰত এখনো দৰ্জা নাই, আনকি দোকানতো দৰ্জা নাথাকে। ইয়াত বহুমূলীয়া বস্তুৰ সুৰক্ষাৰ বাবেও কোনো ধৰণৰ তলা চাবি মৰা ব্যৱস্থা নাই। ইয়াৰ মানুহবোৰে কোনোদিনে অসুৰক্ষিত অনুভৱ নকৰে, কাৰণ ইয়াত আজিলৈকে এটাও বস্তু চুৰি হোৱা নাই। আচলতে এই গাঁওখনৰ মানুহ এটা ধাৰ্মিক আস্থাৰ লগত জড়িত হৈ আছে। শনি চিংগনাপুৰ গাঁৱৰ মানুহখিনিয়ে বিশ্বাস কৰে যে এই ঠাইখিনিক স্বয়ং ভগৱান শনিয়ে ৰক্ষা কৰে। নম্বৰ 2, ভাৰতত এনে এখন গাঁও আছে য'ত আজিও গাঁৱৰ প্ৰত্যেকজন মানুহে কেৱল সংস্কৃততহে কথা পাতে। আমাৰ দেশৰ আটাইতকৈ পুৰণি ভাষাটোৱে হৈছে সংস্কৃত। কৰ্ণাটকৰ মুত্তুৰ গাঁৱৰ মানুহবোৰে প্ৰাচীন কালৰ পৰা এতিয়ালৈকে কেৱল সংস্কৃততে কথা বতৰা পতাৰ উপৰিও পঢ়া শুনা কৰে। নদীৰ কাষত অৱস্থিত এই গাঁওখনৰ মানুহখিনিয়ে সংস্কৃতক ভগৱানৰ ভাষা হিচাপে মান্য কৰি আহিছে। নম্বৰ 3, মন্দিৰৰ গাঁও। ঝাৰখণ্ডৰ দুমকা জিলাৰ অন্তৰ্গত চিকাৰীপাৰাৰ ওচৰৰ মালতী গাঁও মন্দিৰৰ গাঁও বুলি অভিহিত কৰা হয়। এই গাঁওখনত যিফালেই চোৱা যায় সিফালেই মন্দিৰ দেখা পোৱা যায়। কোৱা বাহুল্য যে মন্দিৰবোৰ অতি প্ৰাচীন কালৰ পৰা আছে। মন্দিৰৰ সংখ্যা অধিক হোৱাৰ বাবে এই ঠাইখিনিক গুপ্তকাশী আখ্যা দিয়া হৈছে। এই মন্দিৰবোৰৰ উচ্চতা 15 ফুটৰ পৰা 60 ফুটলৈকে। মন্দিৰৰ দেৱালবোৰত সুন্দৰ সুন্দৰ চিত্ৰৰে ৰামায়ণ মহাভাৰতৰ কাহিনী বৰ্ণনা কৰা আছে। নম্বৰ 4, এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ গাঁওখন ভাৰততে অৱস্থিত। সেইখন গাঁও হৈছে মেঘালয় ৰাজ্যৰ মৌলিনং গাঁও, যিখন ঠাইয়ে পা পৰিষ্কাৰ ফালৰ পৰা ধৰি সাক্ষৰতাৰ দিশতো সুন্দৰ পৰিচয় দাঙি ধৰিছে। ইয়াৰ মানুহবোৰৰ সাক্ষৰতাৰ হাৰ 100%। এই গাঁৱৰ বেছিভাগ মানুহেই ইংৰাজীতহে কথা পাতে। নম্বৰ 5, ভূতপ্ৰেতৰ গাঁও। ভাৰতৰ ৰাজস্থান ৰাজ্যৰ জয়ছলমাৰ জিলাৰ কুলধাৰা গাঁৱক ভূতপ্ৰেতৰ বাসস্থান বুলি কোৱা হয়। এসময়ত এই গাঁওখনৰ মানুহে খুব আনন্দৰে জীৱন নিৰ্বাহ কৰি আছিল, কিন্তু এদিন ভূতে অশান্তি দিবলৈ ধৰিছিল আৰু ভয়তে গাঁৱৰ সকলো মানুহে টালি টোপোলা বান্ধি ঘৰ এৰি যাবলগীয়া হৈছিল। যাওঁতে তেওঁলোকে অভিশাপ দি গৈছিল যে এই গাঁৱত আৰু কাহানিও মানুহৰ বসতি নহওক। যোৱা 170 বছৰ ধৰি এই গাঁওখন আজিও জনশূন্য হৈ পৰি আছে। নম্বৰ 6, ভাৰতত এনে এখন গাঁও আছে য'ত বিয়াৰ আগতেই ছোৱালীক নিলামী কৰা হয়। উত্তৰ প্ৰদেশৰ জৌনপুৰ জিলাত বাস কৰা মমতা জনজাতিয়ে ছোৱালীৰ বিয়াৰ বয়স হোৱাৰ লগে লগে ছোৱালীক বিয়াৰ বাবে নিলাম কৰি দিয়ে। যিজনী ছোৱালীৰ নিলাম অনুষ্ঠান পতা হয় তাত সেই একে জনজাতিৰ ল'ৰাইহে অংশগ্ৰহণ কৰিব পাৰে। যিজন ল'ৰাই ছোৱালীজনীৰ বাবে অধিক মূল্য প্ৰদান কৰে তাকেই ছোৱালীজনীক বিয়া দিয়ে।